এই ভিডিঅ'টোত আমি আলোচনা কৰিম নামৰ বেবেৰী বাঙৰ প্ৰশ্ন উত্তৰখিনি এতিয়া প্ৰথম আমি 4 নম্বৰ পৰা আৰম্ভ কৰিম এতিয়া 4 নম্বৰ প্ৰথমটো আমাক কাৰচিন দি মিলাব দিছে এতিয়া যেনেকৈ নটুৱে মানে হৈছে নকমে সিধা লিখা আছে তোমালোকে এনেকৈ চাই কেনে মিলাই লবা এতিয়া তাৰপিছত 5 নম্বৰখিনি দিছে প্ৰশ্ন উত্তৰ এতিয়া প্ৰথম প্ৰশ্নটো দিছে যে নিধান ৰামৰ ঘৰ ক'ত আছিল উত্তৰটো হৈছে শোণিতপুৰ জিলাত খটো দিছে নিধান ৰাম অভাৱী আছিল নেকি উত্তৰটো হৈছে নহয় তেওঁ অভাৱী নাছিল গটো দিছে মানুহজনে কাটি থকা গছজোপাৰ নাম কি আছিল উত্তৰটো হৈছে অমৰা হালুৱাজনৰ নাম কি আছিল উত্তৰটো হৈছে মৰা নম্বৰখিনি আমাক দিছে কোনে কাক কৈছিল কোৱা মানে কথাষাৰ কোনে কাক কৈছিলে কটো দিয়া আছে এই গছজোপা কি গছে ককাই এই কথাষাৰ কোনে কৈছিলে নিধান ৰামে গিৰিহতক কৈছিল হেনেকে খ নম্বৰটো দিছে পাৰটো নিজৰা উত্তৰটো দিছে লৰা ছোৱালী যাকে নিধানী ৰামক কৈছিল তাৰ পিছত গটো দিছে মোৰ নাম মৰা হালুৱাই থকা মানুহজনে নিধানী ৰামক কৈছিল তাৰ পিছত ঘ নম্বৰটো দিছে বুলু কোৱা কি তুমি দেখোন জিয়া মৰা হলা কেনেকৈ এটো নিধানী ৰামে হালুৱাজনক কৈছিল উঙ নম্বৰটো দিছে জকাই বাইছো খলিহা পুঠি একোৱে পোৱা নাই উত্তৰটো লখিমীয়ে নিধানী ৰামক কৈছিল তাৰ পিছত 8 নম্বৰটো দিছে যে নিধানী ৰামে হেখত ভবা যোজনা ফাকিৰ অৰ্থ লিখা এতিয়া যোজনা ফাকি হৈছে এইখিনি আৰু ইয়াত কি অৰ্থটো হৈছে এটো তলত লিখা আছে অৱশেষত নিধানী ৰামে ভাবিলে যে মানুহৰ নামৰ দ্বাৰা একো নহয় মানুহৰ গুণ বা কামৰ দ্বাৰাহে মানুহ উন্নতি কৰিব পৰা যায় তাৰপিছত 9 নম্বৰখিনিও একেই ক অংশৰ লগত খ অংশ মিলাব দিছে যেনেকৈ গোহালিত গৰু হ'ব পুখুৰীত মাছ হ'ব বাৰীত তামোল পাণ ভঁৰালত ধান চালত কোমোৰা ফুলনিত ফুল আমাক 11 নম্বৰখিনি দিছে যে ক অংশৰ লগত খ অংশ লগাই জুৰীয়া শব্দ গঠন কৰা যেনেকৈ ভাই ভনী আই বুপাই পেহা পেহী জি জোৱাই শাহুৰ শহু তাৱৈ আমৈ 12 নম্বৰটোত আমাক বিপৰীত শব্দ লিখিব দিছে এতিয়া প্ৰথমটো হৈছে ভাল ভাল বেয়া তাৰপিছত জিয়া মৰা নিধনী ধনী বহল ঠেক নালাগে লাগে নটুৱে টুৱে নোৱাৰে পাৰে নেমাতিলে মাতিলে 13 নম্বৰটোত আমাক দিছে বাক্য ৰচনা কৰা এতিয়া প্ৰথমটো দিছে গা বেজবেজাই যায় ৰামৰ মৃত্যুৰ কথা গম পাই সকলোৱে গা বেজবেজাই গল খটো দিছে ডাল দৰিদ্ৰ লোকক সহায় কৰিব লাগে তাৰপিছত ভুকাৰী মাৰ তাৰপিছত ঘটো দিছে গা নচুৱাই ফুৰ তাৰপিছত আমাক দিছে শব্দ গঠন কৰা যেনেকৈ জ্ঞান যোগ দীঘই লগাই দিলে জ্ঞানী হৈ যায় মানৱ যোগ দীঘই মানৱী হেনেকৈ গোটেইকেইটা লাষ্টত দীঘইকাৰ লগাই দিব লাগে